নমস্কাৰ। আজি মই মোৰ ডিগবৈ ডিগ উপন্যাসখনৰ প্ৰথম অধ্যায়টো পাঠ কৰিবলৈ বিচাৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ডিগবৈ ডিগ প্ৰথম অধ্যায়। ৰাতিপুৱাবোৰ সদায়ে বৰ সুন্দৰ। দেশ বিদেশ বুলি কথা নাই, সকলোতে একেই পুৱা, একেই আমেজ। চৰায়ে কলকলায়, আকাশ ৰঙচুৱা হয়। প্ৰভাতৰ প্ৰথম কিৰণে মন পুলকিত কৰি তোলে। অনুপমাই খিৰিকীখন খুলি দিলে। এচাটি মলয়া বতাহে তাইৰ দেহ মন চুই গ'ল। জুলাই মাহৰ এটা সুন্দৰ দেওবাৰৰ ৰাতিপুৱা। ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এটা চৌহদৰ বাকৰিত সেউজীয়া ঘাঁহৰ ওপৰত কোমল ৰ'দে দলিচা পাৰিছে। চৰাইৰ কিচমিচনিৰে গোটেইখন মুখৰিত হৈ আছে। ঘাঁহনিডৰাত কেইটামান চৰায়ে ইফালে সিফালে ঘূৰি ফুৰিছে। ৰাতিপুৱাৰ এই সময়খিনি অনুপমাৰ বৰ প্ৰিয়। খিৰিকীখন খুলি তাই ৰৈ নাথাকিল। সদায় ওলাই যোৱাৰ দৰে দুৱাৰখন খুলি কোমল ৰ'দজাকৰ লগত উমলিবলৈ, নানা বৰণৰ চৰাইবোৰ চাবলৈ মুকলি ঘাঁহনিডৰালৈ তাই ওলাই আহিল। কেইটামান ঘনচিৰিকা, শালিকা, চাকৈ চকোৱা, পাৰ আৰু নাম নজনা ৰংচঙীয়া চৰাই সেউজীয়া ঘাঁহনিডৰাত দেউৰি দি ঘূৰি ফুৰিছে। ঘাঁহনিত সুদা ভৰিৰে খোজকাঢ়ি অনুপমাই এটা অজান পুলক অনুভৱ কৰে। তাইৰ মন উৰি যাব খোজে তাই সৰুৰে পৰা ডাঙৰ হোৱা সেই নিৰিবিলি চহৰখনলৈ। সেইখন চহৰ তাইৰ প্ৰাণৰো প্ৰাণৰ আপোন চহৰ। সেইখন চহৰৰ সেউজীয়াখিনি তাই যেন ইয়াতো বিচাৰি ফুৰে। দেওবাৰে ৰাতিপুৱাৰ এই সময়খিনিত খুব কম ল'ৰা ছোৱালী অনুপমাৰ দৰে এইদৰে মুকলিলৈ ওলাই আহি খোজকাঢ়ি ফুৰে। বেছিভাগেই দেওবাৰটোত বহুত বেলিকৈ শুই উঠে। সপ্তাহৰ প্ৰায় গোটেই কেইদিন পঢ়া শুনা, প্ৰজেক্ট, প্ৰেজেণ্টেশ্যন আদি কামত ব্যস্ত থকাৰ পাছত শনিবাৰৰ আবেলিটো আৰু গোটেই দেওবাৰটো সকলোৱে যেন নিজৰ মতে কটাব খোজে। শনিবাৰে ৰাতি হোষ্টেলৰ কোঠাবোৰত বহু ৰাতিলৈকে হাঁহি কিকিন্দালি, আড্ডা, খানা পিনা, ৰং ৰহইচ চলে। এটা সপ্তাহ শেষ হোৱাৰ পাৰ্টি, সপ্তাহটোৰ দুখ ভাগৰ পাহৰি আনন্দত মগন হোৱাৰ পাৰ্টি, যৌৱনৰ উচ্ছ্বাসত মতলীয়া হোৱা পাৰ্টি। এনে পাৰ্টিবোৰলৈ অনুপমাও কেতিয়াবা নিমন্ত্ৰিত হয়। পিছে তাই পৰাপক্ষত নোযোৱাকৈ থাকে। তাইৰ কিবা এটা ভাল নালাগে। সংগীত আৰু সুৰাৰ বন্যাত উটি ভাহি যোৱা এই উত্তাল পাৰ্টিবোৰ তাই যেন উপভোগ কৰিব নোৱাৰে। তাইৰ ভাল লগা পৃথিৱীখনত ইমান হুলস্থুল, ইমান কোলাহল নাথাকে। এখন শান্ত সমাহিত মৰম চেনেহ ভৰা জগত তাই যেন বিচাৰি ফুৰে। খোজকাঢ়ি থাকোঁতে মুখত গান এটা গুণগুণাই থকাটো তাৰ অভ্যাস। জোতাযোৰ খুলি থৈ সেউজীয়া ঘাঁহনিত খোজ দি তাই অজানিতে গান এটা গুণগুণাবলৈ ধৰিলে। হাই! পিছফালৰ পৰা এটা অপৰিচিত পুৰুষ কণ্ঠৰ মাতত তাই সচকিত হৈ উঠিল। সেই সময়ত তাইৰ বাহিৰে ঘাঁহনিত আৰু কোনো নাই। তাই ঘূৰি চাই দেখিলে এজন ইংৰাজ যুৱকে হাতত কিতাপ এখন লৈ তাইৰ পিনে চাই আছে। তাই ঘূৰি চোৱা দেখি সি আগবাঢ়ি আহি তাইৰ সোঁহাতখন তাইৰ পিনে আগবঢ়াই দিলে। হয়, মই কেভিন। তুমি ইণ্ডিয়াৰ পৰা আহিছা? সি হাঁহি মাৰি ক'লে। কেভিনৰ লগত কৰমৰ্দন কৰি অনুপমাই ক'লে, হয়, মই ইণ্ডিয়াৰ পৰা আহিছোঁ। মোৰ নাম অনুপমা। আৰু তুমি? অনুপমাৰ নামটো কেইবাৰমান আওৰাই লৈ কেভিনে ক'লে, অনুপমা, তোমাৰ নামটো ধুনীয়া। মই ইয়াত ৰিচাৰ্চ স্কলাৰ হিচাপে আছোঁ। সমগ্ৰ বিশ্বৰ অইল এক্সপ্ল'ৰেশ্যনৰ ইতিহাসৰ বিষয়ে মই গৱেষণা কৰি আছোঁ। ইণ্ডিয়াৰ প্ৰথম অইল এক্সপ্ল'ৰেশ্যনৰ বিষয়ে মই মোৰ থেচিছৰ এটা পাৰ্ট লিখিব লাগে। মই এমফিলৰ ছাত্ৰী। মই ছ'চিয়লজি বিভাগৰ। অনুপমাই নিজৰ পৰিচয় দি ক'লে। তোমাক লগ পাই খুব ভাল লাগিলে অনুপমা। তুমি ডিগবৈ ক'ত জানানে? ইংৰাজ ল'ৰাজনৰ অপ্ৰত্যাশিত প্ৰশ্নত অনুপমা যেন উচপ খাই উঠিল। ডিগবৈ? মানে অসমৰ ডিগবৈ? অনুপমাৰ মাতটো যেন অলপ কঁপি উঠিল। তাই যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে। লণ্ডন নগৰৰ ওচৰৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ এটা চৌহদৰ বাকৰিত এজন বিদেশী ল'ৰাই তাইক তাইৰ মৰমৰ চহৰ ডিগবৈৰ কথা সুধিছে। হয়, মই অসমৰ ডিগবৈৰ কথাই কৈছোঁ, কেভিনে প্ৰত্যয়েৰে ক'লে। অনুপমাৰ ওঠত হাঁহি বিৰিঙি উঠিল। তাইৰ মৰমৰ চহৰখনৰ সেউজীয়াখিনি যেন তাইৰ চকুত ভাহি উঠিল। তাই ক'লে, তুমি বিশ্বাস কৰিবানে নাই নাজানো, কিন্তু মই সেই ডিগবৈ চহৰৰ পৰাই আহিছোঁ।
কেভিনৰ চকু দুটা উজ্জ্বল হৈ উঠিল। অ' মাই গড, তুমি সঁচাকৈয়ে কৈছানে? মই সঁচাকৈয়ে খুব লাকি। আনন্দত তাৰ চকু দুটা যেন চলচলীয়া হৈ গ'ল। স্ফূৰ্তিতে সি অনুপমাৰ পিনে তাৰ সোঁহাতখন আগবঢ়াই দি আকৌ এবাৰ তাইৰ লগত কৰমৰ্দন কৰিলে। মোক এবাৰ লৈ যাবানে ডিগবৈ দেখুৱাবলৈ? কেভিনৰ চকু দুটা জিলিকি উঠিল। অনুপমা আচৰিত হ'ল। তুমি ডিগবৈলৈ যাবা? কিয়? মই মোৰ গৱেষণাৰ সময় বিচাৰি যাম। মোৰ গৱেষণাৰ বাবে মই ডিগবৈলৈ যাবই লাগিব। তদুপৰি ব্যক্তিগত কিছুমান কথা জানিবলৈ মই এদিন নহয় এদিন অসমলৈ যাবই লাগিব। কেভিনৰ চকুত যেন বহুত সপোন একেলগে থূপ খালেহি। অনুপমা আচৰিত হ'ল। এজন অচিনাকি ইংৰাজ ল'ৰা তাই প্ৰথম লগ পাইছে। লগ পায়ে কৈছে তাইৰ লগত ডিগবৈ চাবলৈ যাব। ক'ব নোৱাৰাকৈ তাই যেন বুকুখন দুৰু দুৰুকৈ কঁপি উঠিল। তাইৰ মুখৰ ভাৱৰ পৰিৱৰ্তন কেভিনে ধৰিব পাৰিলে। সি ক'লে, তুমি হয়তো ভয় খাইছা অনুপমা। মই তোমাক আজি প্ৰথম লগ পাইছোঁ আৰু প্ৰথম চিনাকিতে তোমাৰ লগত ডিগবৈলৈ যোৱাৰ প্ৰস্তাৱ দিছোঁ। তোমাৰ মনৰ কথা মই বুজিব পাৰিছোঁ। পিছে তুমি যদি মোৰ আইতাক লগ পোৱা, তোমাৰ মোৰ ওপৰত থকা শংকাও তিলিকতে দূৰ হ'ব। তোমাৰ আইতা? অনুপমা অবাক হৈ কেভিনলৈ চাই ৰ'ল। কেভিনে আইতা বুলি কোৱাৰ লগে লগে তাইৰ মনতো ভাঙি উঠিল তাইৰ নিজৰ আইতাকৰ ছবি। সুঠ বগা মেখেলা চাদৰ পিন্ধা বৰ মৰম লগা আছিল তাইৰ আইতাক। তাই সৰু থাকোঁতে লগ পাইছিলে, বহুদিনৰ আগতে। নলবাৰীৰ ওচৰৰ এখন সৰু গাঁও পকোৱাত আইতাকৰ ঘৰ আছিল। মোৰ আইতা লণ্ডনত থাকে। কেভিনৰ কথাত অনুপমা বাস্তৱলৈ ঘূৰি আহিল। আইতাক লগ পাই তুমি খুব ভাল পাবা অনুপমা। মোৰ আইতা তোমাৰ কাৰণে হ'ব এটা ছাৰপ্ৰাইজ। তুমি যদি মান্তি হোৱা, আজি আবেলিয়ে তেওঁক লগ ধৰিবলৈ আমি যাব পাৰোঁ। ট্ৰেইনতে যাব পাৰিম। তাই যেন মুহূৰ্তৰ বাবে কেভিনে ক'লৈ যোৱাৰ কথা কৈছে, কাক লগ ধৰাৰ কথা কৈছে বুজিব নোৱাৰিলে। সেইখন চহৰত ডেকা এজনী গাভৰু ছোৱালী এজনীক ফুৰিবলৈ লগ ধৰাটো একো ডাঙৰ কথা নহয়। কিন্তু এনেকৈ ফুৰিবলৈ যোৱাটোকে বহুতে একোটা বিশেষ সম্পৰ্কৰ সূত্ৰপাত বুলি গণ্য কৰে। তেনে সংস্কৃতি অনুপমাৰ বাবে আচহুৱা। এজন অচিনাকি ইংৰাজ ডেকাৰ লগত ফুৰিবলৈ ওলাই যোৱাটো অনুপমাৰ বাবে সপোনৰো অগোচৰ। মই তেনেকৈ আউটিঙলৈ নাযাওঁ, মোক বেয়া নাপাবা, তাই পোনপেটীয়াকৈ ক'লে। কেভিনে লগে লগে মাত লগালে। মই বুজিছোঁ, পিছে তোমাক মই নিশ্চয়কৈ ক'ব পাৰোঁ, আইতাক লগ পালে তুমি অবাক হৈ যাবা। আইতাও তোমাক লগ পাই খুব ভাল পাব। মই আজিয়েই আইতাক তোমাৰ কথা ক'ম। আইতাই অহা যোৱা কৰিব পৰা অৱস্থাত থাকিলে মই তেওঁক লৈ আহিলোহেঁতেন। পিছে 2 বছৰমানৰ পৰা তেওঁ বিচনাতে পৰি আছে। অনুপমাই ঠিক বুজিব নোৱাৰিলে কেভিনৰ আইতাকে তাইক লগ পাই কিয় খুব ভাল পাব। কেভিনে কি কাৰণে আইতাকক তাইৰ বাবে এটা ছাৰপ্ৰাইজ বুলি ক'লে। কিহৰ কাৰণে আইতাকক লগ পাই তাই অবাক হৈ যাব। কিবা যেন এক ৰহস্যৰ আৱৰ্তলৈ কেভিনে তাইক লৈ যাবলৈ বিচাৰিছে। কিন্তু কিয় জানো কেভিনৰ প্ৰত্যয় ভৰা কথাখিনিত তাইৰ বিশ্বাস হ'ল। তাৰ ছাৰপ্ৰাইজ আইতাকক এবাৰ লগ পাবলৈ তাইৰ মন গ'ল। তাই অনুভৱ কৰিলে কেভিনৰ আইতাকৰ বিষয়ে জানিবলৈ তাইৰ আগ্ৰহ উপজিছে। অনুপমা একো নমতা দেখি কেভিনে ক'লে, ঠিক আছে বাৰু, আজিয়ে বাৰু তুমি যাব নালাগে। তুমি কথাটো ভাবি চাবা অনুপমা। এইটো লোৱা মোৰ ফোন নম্বৰ। তুমি মন থিৰাং কৰিলে মোলৈ ফোন কৰিবা। কেভিনে জেপৰ পৰা তাৰ নাম, ঠিকনা, ফোন নম্বৰ থকা কাৰ্ড এখন উলিয়াই তাইৰ হাতত দিলে। কাৰ্ডখন হাতত লৈ অনুপমাই ক'লে, মই এতিয়া নিশ্চয়তা নিদিওঁ। মোক ভাবি চাবলৈ সময় লাগিব। কোনো অসুবিধা নাই অনুপমা, তুমি নিজৰ সময় লোৱা। মই পিছে বৰ আশা কৰিছোঁ যে তোমাৰ পৰা সহায় পাম। অনুপমা অলপ অপ্ৰস্তুত হ'ল। মই যে বিশেষ কিবা সহায় কৰিব পাৰিম মই নাভাবোঁ। কেভিনে তাইৰ পিনে চাই হাঁহিলে। তুমি হয়তো নিজেও ডিগবৈৰ কথা কিছু জানা। মই সেইবোৰ কথাকে তোমাৰ পৰা শুনিব খোজোঁ। পিছে আজি নহয়, মই গীৰ্জালৈ প্ৰাৰ্থনাৰ কাৰণে যাম। অহা সপ্তাহত তোমাৰ হাতত যেতিয়াই সময় থাকিব মোলৈ এটা ফোন কৰিবা। তোমাৰ লগত মই কথা পাতিম। কথাখিনি কৈ তাইৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা নকৰি কেভিনে তাৰ গহীন খোজকেইটাৰে গীৰ্জাৰ পিনে পোনালে। অনুপমাই কিছুপৰ সি যোৱাৰ পিনে চাই থাকিল। ওখ পাখ সোণালী চুলি দেখনীয়াৰ ডেকা ল'ৰা কেভিন। মুখমণ্ডলত পাতলকৈ ট্ৰিম কৰা দাঢ়ি, কথা বতৰা মাৰ্জিত। তাৰ দুচকুত যেন কিবা এক সন্মোহনী শক্তি আছে। অনুপমাই মনতে ভাবিলে, অহা সপ্তাহত সময় অলপ উলিয়াব লাগিব।